এই কোন আছে দেওশাল বাবা টুপি লাগিব নেকি টুপি হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগছ তো আজি বহুত দিনত ৰাইড মানে যাব ওলাইছোঁ আমি নেলি হ'ল মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে এখন ঠাই তো আজি হৈছে সোমবাৰ তাতে মানে বজাৰ আছে তাত মানে আহিব মামীবিলাক পাহাৰৰ পৰা শাক পাচলি লৈ আহে তাত মানে পিয়ৰ মানে শাক পাচলি পোৱা যায় লোকেল তো তাকে দেখুৱাবলৈ চেষ্টা কৰিম আজি বজাৰখন আপোনালোকক তো আপোনালোকে যাই পোৱা নাই যদি চ' কেনেকৈনো যাওঁ কি দেখিবলৈ পাওঁ দেখুৱাবলৈ চেষ্টা কৰিম পাহাৰ তো গাইজ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা কৰিছোঁ নহয় জানো তো বলক ঠাণ্ডা একচুৱেলি বহুত তো মানে ৰ'ব মোৰ লগত যাব আৰু এজন মানুহ মানে মোৰ লগৰ এজন যাব তো গাইজ আমি গৈ এতিয়া মানে বৰ্তমান গৈ আছোঁ ধৰ এতিয়া পুৰণি পিছে এখন হৈছে কপিলি ধাবা এই মেইন ৰাস্তাৰ লগতে আছে এইফালে মই মৰিগাঁও আৰু জাগিৰোডৰ এই ৰাস্তাটোত পায় মানে জাগিৰোড মৰিগাঁও ৰাস্তাটোত পায় আৰু বিশেষকৈ এখন ধাবা অলপ ফেমাছ মানে নামটো জনাজাত কপিলি ধাবা এতিয়া কি ফিনফিনীয়া ৰাস্তাদি গৈ আছোঁ এতিয়া গৈ মানে এতিয়া আহি পাইছোঁ আৰু এইখন হৈছে ভকতগাঁও বুলি কয় এতিয়া ভকতগাঁও দলংখন পাইছোঁ এই দলংখন মানে ব্ৰিটিছৰ যুগৰ দলং বুলি কোৱা হয় মানে দলংখন বহুত সৰু একচুৱেলি একদম মানে দুৰ্বল দলং হৈ গৈছে আৰু একচুৱেলি গধুৰ বাহন নিবৰ কাৰণে নিদিয়ে ইয়াত তো সিফালে এখন দলং বনাই আছে আৰু বেছি দিন নাই ভাল হ'ব আৰু এতিয়া একচুৱেলি পূৰা ঠাণ্ডা চ' কপি হ'লেও গৈ আছোঁ আমি নেলিত গৈ আছোঁ আৰু এতিয়া আহি পালোঁ আমি জাগিৰোডৰ একদম ধুনীয়া দলংখন পাইছোঁ খুব ধুনীয়া ভাল লাগে চাই তো ধুনীয়াকৈ উঠি গৈছোঁ এতিয়া মানে কুঁৱলী নক'বা আৰু গাইছ ইমান কুঁৱলী মানে বৰষুণৰ বিধা কুঁৱলী পৰিছে মানে ঠাণ্ডা বহুত লাগিছে আৰু ইয়াত ধুনীয়া গাড়ীবিলাক গৈ আছে আৰু ইয়াত পাইছোঁহি আমি ধুনীয়া দলংখন গাইছ চাওক এইখন কি ধুনীয়া দলং চাওক এখন জাগিৰোডত আছে দলং আৰু এইফালে ৰাইট চাইডে পাই যাব আপোনালোকে ৰেলৱে ষ্টেচন জাগিৰোড ৰেলৱে ষ্টেচন আৰু অলপ আগুৱাই গ'লে আমি জাগিৰোড টাউনখন পাম এতিয়া জাগিৰোড টাউনে পাইছোঁ আহি আৰু কি যে ইয়াৰ পানী হৈ যোৱা নিচিনা হৈ গৈছে ৰাস্তাটো এতিয়া পাইছোঁ আহি আমি জাষ্ট জাগিৰোড এইফালে ৰাইট চাইডে গ'লে শুকান মাছৰ বজাৰখন পায় ৰ'ব আমি এতিয়া এইফালে ঘূৰিব লাগিব পাহৰি গৈছিলোঁ মানে আমি পইচা ওলাব লাগিব ATM-ত হৈ যাওঁ বলক এতিয়া আহি পালোঁ আমি ATM জাগিৰোডৰ SBI বেংকৰ ATM-ত আহি পাইছোঁ এয়া আমাৰ চাই পইচা ওলাই আছে পূৰা আৰু মই এনেকৈ মানে দেখুৱাই দিছোঁ আপোনালোকৰ এইটো হৈছে SBI বেংক জাগিৰোডত থকা এই শুকান বজাৰ ওচৰতে থকা বেংকটো তো এইফালে এনেকুৱা ধৰণৰ পৰিৱেশটো হৈছে মানুহ ইমান নাই কাৰণ এই ৰাতিপুৱা ইমান মানুহ নাই তাৰপিছত ইফালে দেখা পাব আপোনালোকে শুকান মাছৰ বজাৰ আৰু ইফালে গ'লে ট্ৰেইন ষ্টেচনটো পায় তো বলক আমি এইখিনিৰ পৰা যাওঁ এতিয়া পাইছোঁ আহি আমি নতুনকৈ বনোৱা এখন জাগিৰোডৰ অভাৰ ব্ৰিজ মানে একদম এইটো কি কয় এতিয়া গাইছ এতিয়া পাইছোঁ আহি আমি এয়া হৈছে দেওশাল মন্দিৰ আজি সোমবাৰ যিহেতুকে বহুত মানুহ আহিছে তো সোমবাৰে বুলি আহে শিৱ মন্দিৰ তো আমি এতিয়া দেওশাল পাৰ হৈ এতিয়া পাম এয়া হৈছে আমলিঘাট সীতাজখলা এই আমলিঘাটৰ সেই ৰাইট চাইডেদি বাওঁ চাইডে অলপ গ'লে পাই যাব সীতাজখলা তো শিল এটা আছে ডাঙৰ এয়া মাৰ্কেটবিলাক খুলিব এতিয়া মানে ৰ'দটো দিছে ধুনীয়াকৈ অলপ মানে ঠাণ্ডাটো গৈছে আৰু তথাপিও ঠাণ্ডা লাগি আৰু বতাহত এইখন এম্বুলেঞ্চ তো অলপ আগত আছে সীতাজখলা গাখীৰ দোকানবিলাক আছে তো ইয়াৰ পৰা ছাপ্লাই যায় নেকি তো মানে দেখা পাওঁ আমি একচুৱেলি তো ইয়াৰ পিছত চাওক এইখিনিৰ পৰা যায় সীতাজখলা একদম গাখীৰ মানে ইয়াৰ পৰা ষ্টক থাকে নেকি তো এতিয়া আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন আমি যিখিনি জেগাত আহিছিলোঁ আজি মানে এই জেগাখিনি হৈছে নেলি আৰু এইটো ৰাস্তাটো দেখিছেনে এইটো ৰাস্তাইদি আমি আগতে আধাৰ কাৰ্ডৰ কাম কৰিব আহিছিলোঁ চ' মনত পৰিছে আৰু কি মানে সেইফালে গ'লে আৰু এখন মানে কি পায় চাহ বাগিচা আছে এইখিনি কি কয় কাৰ্গিল বুলি কয় তো এইফালে অলপ গৈ পাম এখন ব্ৰিজ এখন পায় অভাৰ ব্ৰিজ তাৰপিছতে নেলি বজাৰখন ভিতৰ ফালে অলপ সোমাই যাব লাগে তো এখন হৈছে নেলি 4 লাইন আছে
তো পাহাৰ ভিতৰৰ পৰা কাৰ্বি আংলং চাইডৰ পৰা মানে একদম পাহাৰীয়া মানুহবিলাক আহে ইয়াত ভৈয়ামত শাক পাচলি লৈ মানে বজাৰত মানে বিক্ৰী কৰিবলৈ আহে খুব সোনকালে আহে ৰাতি মানে 2টা 3টা তেনেকুৱা টাইমতে আহে তো তেওঁলোকৰ মানে শাক পাচলিবিলাক সোনকালে মানে বিক্ৰী হয় এই বজাৰত মানে লোকেল বস্তু লৈ আহেতো তো সোনকালে বিক্ৰী কৰি থৈ যায় মানে মামা মামীবিলাক আহে তো আমি এনেকৈ গৈছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই এইবিলাকেই আৰু নেলিত এনেকুৱা দোকানবিলাক আছে ইয়াৰ গাড়ী মটৰ ইয়াৰ পৰা মানে যায় টেম্পুবিলাক যায় জাগিৰোডলৈ তো এনেকুৱা ধৰণৰ এইফালে আছে দোকান বজাৰ অভাৰব্ৰিজ আছে আৰু আছে বহুত কিবা কিবি মন্দিৰ আছে ইয়াত এইটো মন্দিৰ ভাল লাগিছে চাই পৰিৱেশটো মানে বহুত দিনৰ মূৰত আজি আহিছোঁ তো বজাৰখন চাব আগতে আহোঁ মানে আধাৰ কাৰ্ড কাম কৰিব আহিলে তো আজি বহুত দিনৰ মূৰত আহিছোঁ তো বহুত ভাল লাগিছে সময়টো ৰাতিপুৱাই ঠাণ্ডাত তো এয়া আহিছোঁ আমি দেখিবলৈ পাইছে আপোনালোকে এইটোৱে ৰাস্তাইদি সোমাই যাব লাগে এই অলপ গ'লে পাই যায় 100 মিটাৰ 200 মিটাৰ এইবিলাক দোকানবিলাক খুলিব হৈছে আৰু আমি ইমান সোনকালে গৈছোঁ মানে 6:30মান বজাতে গৈছোঁ এতিয়া পাইছোঁ আহি 8টামান বাজিলেগৈ এতিয়া তো সেইটোৱে আৰু মানে টাইমটো লাগে অলপ যাওঁতে এয়া চাওক পূৰা দোকান খুলি আছে কিছুমান বন্ধ হৈছে বাৰু তো গাইছ এয়া হৈছে দোকানবিলাক আনিছে দোকান বহাবলৈ এয়া দূৰৰ পৰা আহিছে কিছুমানে বহাই আছে অলৰেডি এয়া চাওক কাষে বহাইছে দোকানবিলাক এয়া বস্তাই আনিছে নমাইছে তামান আৰু এতিয়া 8টামান বাজিছে এইফালে আছে জেলেপি দোকান মিঠাই দোকান এইফালে চকী এইবিলাক ঘৰ এয়া চাওক এইবিলাক বিভিন্ন ধৰণৰ আৰু গাড়ীৰ পৰা মালবিলাক নমাইছে এয়া মোনা দোকান এয়া চাচা ঘূৰি ফুৰিছে আৰু এইফালে মামা মামীবিলাকৰ দোকান আছে পাহাৰৰ পৰা অনা শাক পাচলিবিলাক দোকান তো আমি আমাক বাইকখন থৈ মানে এতিয়া আমি এইবিলাক বস্তু ল'বলৈ আহিছোঁ আমি কিছুমান বস্তু লৈছোঁ এয়া দেখিবলৈ পাইছে এয়া হৈছে বেঙেনীয়া পাহাৰৰ বেঙেনা গোল বেঙেনা মই মানে প্ৰথম দেখিছোঁ চব মানে আচৰিত হৈছোঁ আৰু এইফালে লৈ লৈছোঁ আমাৰ যি মানে শাক পাচলিবিলাক আমি কিছুমান কিনিলোঁ তাৰপিছতে এনেকৈ পৰিৱেশটো এনেকুৱা ধৰণৰ আৰু এইবিলাকে ইয়াৰ পৰা ইয়াত দেখিবলৈ পাইছে আপোনালোকে মূলা লাই এনেকুৱা ধৰণৰ শাক ধুনীয়া লোকেল মানে আৰু এইফালে কচু আছে বেঙেনা আছে কোমোৰা আছে তো এইফালে আছে তামোল আৰু এইফালে শাকবিলাক আছে আমি মানে সুধি চাওঁ দামবিলাক কেনেকুৱা ধৰণৰ কি আৰু হালধি চব মানে পাহাৰৰ শাক পাচলিবিলাক পোৱা যায় আপোনালোকে যদি যায় তাত মানে এয়া চাওক কি ধুনীয়া শাক লোকেল colorful আৰু গাইছ ইফালে আছে কল কাঁচকল আৰু আছে আনাৰস আৰু আছে কলৰ ডিল এইবিলাক বিভিন্ন ধৰণৰ একদম লোকেল খাবে আলু আছে কচু আছে ৰঙালাও আছে জলকীয়া আছে একদম কেৰকায়া 3টা 20 টকা মৌৰস আছে বা ঢেকীয়া আছে লাই আছে কলৰ ফুল আছে এইকেইটা ভাল না বেয়া হ'ব এইকেইটা কেনেকুৱা এইটো বাইদেউ 15 টকা দিলে কেনে হ'ল দুটা 30 টকা হলা নাই 60 90 আৰু এইটো 50 এইটো 50 কিমান হ'ল 100 বিক্ৰী হ'লে নেকি কেৰকা হা বঢ়িয়া পাইছে ৰদ পাইছিলোঁ এটা লাগা ভাল লাগিছে এইকেইটা ডায়মন্ড লাগা pero বেলেগ খাটাৰা চোন কারলা নাকি
ডায়মণ্ড তালা কেনে 150 টকা এইটো ষ্টাইল খানা এখন কিয় হাই কোৱা এখন হাপি ধৰা পাৰিম মানে 120 টকা এটা এটা আছে এটা এটা আছে সবাই ন ন দামটো মিলিলেহে লৈ যাম ইয়াৰ দামটো বেছি 40 টকা কি বোলে কেজিকে টকা কেজি 160 টকা মিঠা মিঠা জেলেপি দামে দামে বহাই দিছে গাইছ মিঠাই মানে মিঠাই লৈছোঁ আমি খাবলৈ কাৰণ আমি ৰাতিপুৱা একো নোখোৱাকৈ গৈছিলোঁ চ' অলপ অলপ মিঠাইকৈ খাই দিওঁ এতিয়া মানে মিঠাইখিনি লৈ আছোঁ আৰু তাৰপিছত খাইকৈ অলপ চাইকৈ যাম ত' এনেকৈ ধৰণৰ আৰু ইফালে আছে আপোনালোকে দেখিবলৈ পাইছে আছে টুপি দোকান আৰু কাপোৰ কিবা কিবি আছে ত' ইয়াত খালি দোকানখনত মানে টুপি বিক্ৰী কৰা হৈছে ইয়াত মোজা আছে বিভিন্ন ধৰণৰ আছে সামগ্ৰী আৰু ইফালে এনেকুৱা ধৰণৰ হৈ আছে ত' দোকান আৰু মানে এতিয়া দোকানবিলাক মানে কাপোৰবিলাক ওলাইছে আৰু আমি মানে এতিয়া তাৰ পৰা ওলাই আহিলোঁ বস্তু বাহিনী লৈ এতিয়া আহি আছোঁ ঘৰলৈ বুলি চাই থাকক আপোনালোকে তাত সম্পূৰ্ণকৈ দেখুৱাই আছোঁ আজি আপোনালোকক পৰিৱেশটো মানে ৰাস্তা ঘাটবিলাক কেনেকুৱা ধৰণৰ সমাপ্ত আমি এতিয়া গৈ আছোঁ উল্টি হৈ আছোঁ এতিয়া ওলাই আহিছোঁ মানে ওলাই আহি আছোঁ আৰু আপোনালোকে দেখিব পাইছে 4 লাইন এতিয়া 4 লাইনত উঠিম আমি মেইন ৰাস্তাত উঠি লোৱাৰ পিছত আৰু কথা নাই আৰু গৈ থাকিব লাগে মেইন ৰাস্তা মানে খুব ধুনীয়া ৰাস্তা তো এতিয়া নেলিৰ পৰা আমি ওলাই আহি আছোঁ গাইছ আমি আহি পাইছোঁ এয়া হৈছে গোপাল কৃষ্ণ চাহ বাগিচালৈ যোৱা এইটো ৰাস্তা ইফালে গ'লে আপোনালোকে পাই যাব নেলি গোপাল কৃষ্ণ চাহ বাগান তো ইফালে আৰু অলপ গ'লে আমি পাম দেওশাল মন্দিৰ তো গাইছ আমি এতিয়া আহি জাগিৰোডৰ পেপাৰ মিলটো পালোঁ পেপাৰ মিল যিহেতু সেইবিলাক ভাঙি চিঙি নতুনকৈ বনাই আছে টাটা কোম্পানী যি ছেমিকণ্ডাক্ট নতুনকৈ কোম্পানী বহাব ইয়াৰ কাম চলি আছে মানে নতুন ঘৰ হেৰিবিলাক বনাই আছে তো এইফালে এটা অভাৰব্ৰিজ আছে এই অভাৰব্ৰিজখন পাৰ হৈ আমি সিফালেদি ডাইৰেক্ট জাগিৰোড মানে শ্বৰ্টকাটেদি যাম মেইন ৰাস্তা ওলামগৈ মানে এইফালে আহিছোঁ ৰাইট চাইডে ওলাইছোঁ মানে অভাৰব্ৰিজটোৰ তলেদি তো চাই লওক এয়া আমি মানে শ্বৰ্টকাট মাৰিম তো চাই থাকক এয়া গাইছ আমি এতিয়া এই ৰাইট চাইডে যাম এই পোন গ'লে টাউনখিনি পায় তো এইফালে ৰাইট চাইডে আমি শ্বৰ্টকাটটোৱেদি যাম এইফালে আগত দেখিবলৈ পাব আপোনালোকে ৰেল লাইন তো এইফালে ৰাইট চাইডে এখন আছে ফিল্ড মানে কি ইয়াতে ফুটবল খেল হয় জাগিৰোডৰ এই ঠাইখিনি উদমাৰী বুলি কোৱা হয় জাগিৰোডৰ তো এয়া হৈছে ৰেল লাইন তো ৰেল লাইনটো পাৰ কৰিব লাগিব এতিয়া পাৰ কৰা মানে ইয়াতে কিবা কাম চলি আছে চ' আমাক জল্দি পাৰ হ'বলৈ দিছে চ' আমি জল্দি পাৰ হৈছোঁ ইয়াৰ মানুহবিলাকে কাম কৰি আছে এয়া হৈছে উদমাৰী তো এইখিনিত আপোনালোকে দেখিবলৈ পাব মুছলিম সম্প্ৰদায়ৰ মানুহ আছে তো চাই থাকক আৰু গাইছে এয়া মছজিদ আছে তো ভালে লাগিছে মানে কিমান ঘূৰি গৈ আছোঁ তো শ্বৰ্টকাট আহিব পাৰে এইটো ৰাস্তাইদি আপোনালোকক জনাইছোঁ মই যিসকলে নাজানে তো এনেকৈ আহিব পাৰে
তো এতিয়া এই চিধা ৰাস্তাটো চিচি ব্লকৰ ৰাস্তাটোৱেদি আমি ডাইৰেক্ট ওলাম মৰিগাঁও জাগিৰোডৰ যি ৰাস্তাটো এইটো মানে নতুন ব্ৰিজখনৰ আগত ওলাম তো চাই থাকক তো গাইছ আমি আহি পাই গৈছোঁ মৰিগাঁও জাগিৰোডৰ ৰাস্তাটো আমি এতিয়া ৰাইট চাইডে মাৰি দিম ৰাইট চাইডে সোমাই যাব একচুৱেলি গাড়ীখন চাই ল'ব লাগিব মানে বহুত গাড়ী ভিৰটো গাড়ী মটৰ বাইক চ' চাই চিতি পাৰ হ'ব লাগে তো আমি এতিয়া পাৰ হৈ লওঁ গাইছ এয়া ডাঙৰ গাড়ী দেখিবলৈ পাইছে মানে এইবিলাক চব ট্ৰান্সপৰ্টাৰ হয় মানে একদম আলু গাড়ী এইবিলাক বহুত দূৰৰ পৰা আহেতো আমাৰ জাগিৰোডলৈ আমাৰ নহয় একচুৱেলি জাগিৰোড তো এতিয়া আহি পালোঁ আমি জোনবিল মেলা হয় যিখিনি ঠাইত জোনবিল মেলা হয় তো এইফালে এয়া হৈছে জোনবিল মেলা গেটটো খুব ধুনীয়া লাগিছে কালাৰটো তো তাৰ লগতে আছে এটা পেট্ৰল পাম্প পাৰ হৈ আপোনালোকে দেখিবলৈ পাব এয়া হৈছে ডালমিয়া চিমেণ্ট কোম্পানী তো ইয়াত মানে যেতিয়া কাম চলি থাকে না গাইছ মানে ইয়াত মানে পৰিৱেশটো বেলেগ ধৰণৰ হৈ যায় মানে পুৰা চিমেণ্ট ধূলি তো গাইছ আমি এতিয়া আহি পাই গ'লোঁ আমাৰ ফকনগাঁও দলংখন পাইছোঁ তো ইয়াতে অলপ ৰখিব লাগিব কাৰণ আগফালেদি গাড়ী আহি আছে গাড়ী মানে ৰখাৰ কাৰণ হৈছে দলংখন সৰু তো এটা চাইডে আহিলে এটা চাইড ৰখি দিব লগা হয় তো এতিয়া আমি জামটো পাৰ কৰি আহিছোঁ এইফালে দেখিবলৈ পাইছে দলংখন বনাই আছে কি ডেঞ্জাৰ ষ্টাইলত বনাইছে চা মেচিন মানে যন্ত্ৰ পাতিবিলাক যেনেকুৱা ধৰণৰ আচলতে বনাই আছে দলংখন তো আৰু বেছি দিন নাই দলংখন হ'ব তো মানুহখিনি অহা যোৱা মানে পাৰ কৰাৰ বাবে বিশেষ সুবিধা হ'ব নতুন দলংখন হ'লে তো এয়া হৈছে বহুত যুগৰ এইবিলাক সমস্যা তো এতিয়া আমি আহি পালোঁহি এইটো হৈছে এইখিনি মায়ং চক্ৰৰ বিষয়া অফিচবিলাক আছে তো অফিচ আছে ইয়াতে মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানে প্ৰায়ভাগ অফিচ আছে ইয়াতো এইখিনি হৈছে ভকত গাঁও তো সেই অফিচবিলাক মানে মায়ং চক্ৰৰ বিষয়টো পাৰ হৈ আহি আমি তাৰ লেফ্ট চাইডে সোমাই যাম লেফ্ট চাইডে এই ৰাস্তাইদি আপোনালোকে যাব পাৰিব মহেশ ধাম যাব পাৰে তো আমি শ্বৰ্টকাট মাৰি দিছোঁ এইফালে খালি মানে আজি শ্বৰ্টকাটে আহি থাকোঁ আমি একচুৱেলি প্ৰায় শ্বৰ্টকাটটো ৰাস্তাটোৱে বিচাৰোঁ তো আহি পাই গৈছোঁ আমি মহেশ ধাম এইটো ৰাইট চাইডে দেখিবলৈ পাব এইখন গেটখন উঠি যাব লাগে পাহাৰৰ ওপৰত আছে তো যাব লাগে আৰু 500 মানে কিমান 200-300 মিটাৰমান যাব লাগে তো ইয়াৰ আমি আহি পালোঁ ঘগুৱা এখন হৈছে ভগৱতী মা থান তো ভগৱতী মা থান পাৰ কৰি আমি পাই যাম আমি পাই গ'লোহি আমাৰ গাঁও তো গাইছ আজি ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব তো টাটা বাই